Hi guys, এতিয়া মই ঘৰ আহি পালোঁ। আজি আমাৰ ঘৰত নাৰায়ণ পূজা আছে আৰু এতিয়া খাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু পূজাৰ আমাৰ মুনু আহিছে কালি। তই কালি আহিছা? জিলাপি বাহ দে চাহি ৰ থৌকা চাহ কিন্তু কাৰা আছে চাহখিনি। এছে জিলাপি নাই দেখোনে খা গৰম আৰু এতিয়া মই খাম চাহ। জিলাপি খাইছে ঠাণ্ডা। উঠিছোঁ ন গণেশ মন্দিৰৰ সেইকাৰণে ষ্টাইল কৰিছে ভিডিঅ' ভগৱান আজি আমাৰ নাৰায়ণ পূজা মোক পাতছা মাতছো দা খোৱাতেও মাতিছোঁ হা অঁ দা কি কাম আছে এতিয়া কৰিব এতিয়া থবি থবা কৰাগে দেৰি হৈ পাবলৈ আহিব কৈছে এই ভাত দেশখনত নথা ঘূৰাই এতিয়া সদা ক'ত থম তলত বহি আছে চাহ খাম ৰবা এই তো গাখীৰ আছে নহয় দিছি না হ'লে এয়া আমাৰ মা এইটো কেনে গৰম কৰিলা হা এয়া আমাৰ মুনু এছা এফালে চা পূজা চাবা আহিছা পূজা দিছ ঠাণ্ডা বেছি এখনি কিবা এটা লাগিল আছে না বন্ধ হল না তাই দিদা কি দিছো না খাই না তুমি কি দেখিছ নকো হলি দেখি না মু ধূপ চাকি জ্বলে দিছো ইয়াতে জমিকে ক'ত থবি হ্যাঁ একদম মন্দিৰটো অলপ সৰু হ'ল ন আৰু ডাঙৰ কেনে আহিছি ভাত কেনে আহিছি ক কি গ'ল এতিয়া গোটাই খালা ভাল হৈছে বদাই গোটাই খালো মোৰটো বেছি আৰাইৰে চিষ্টেম কৰি খ কাপোৰ খাম ৰ'বা এটা সহা লাগছি না মোক নহয় মাৰিয়া ভিডিঅ' কৰিব দিছি হাই মোৰ মোবাইলটো মুখতে বহি গৈছে বিয়াত নাই ৰ'বা আমাৰ পূজা আছিল না আজি নাই একবাৰ কৈ লাগে একবাৰ কৈ কাম বেলেটো কাম বেলে কাম
কেনে লাগছি হিয়াই ভাল লাগছি ব্যস্ত ব্যস্ত সব ব্যস্ত